Hello my dear students. Yesterday we have discussed about gene cloning and its procedure. So today we are going to discuss about the tools of recombinant DNA technology. অসমীয়াত পুনৰ্গঠিত DNA কৌশলৰ আহিলাসমূহ। ইয়াতে পুনৰ্গঠিত DNA কৌশল বা recombinant DNA technology চমুকৈ RDT বুলিও কোৱা হয়। RDT বহুত ধৰণৰ টুলস ব্যৱহাৰ কৰা হয়। এইবিলাক মলিকুলাৰ টুল বুলি কোৱা হয়, আণবিক মানে আহিলা। এই আণবিক আহিলাৰ ভিতৰত প্ৰথমটো হ'ল উৎক্ষেপকবিলাক, এনজাইমবিলাক। এনজাইমবিলাক কি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছা, এনজাইমবিলাকৰ কিছুমান এক্টিভ সাইট থাকে য'ত সাবষ্ট্ৰেটটো বাইণ্ড কৰাৰ পিছত সেই সাবষ্ট্ৰেটটো আইদাৰ ডিষ্ট্ৰয় হয় নহ'লে তাৰ কনষ্ট্ৰাকশ্যন হয়। সেই সাবষ্ট্ৰেট বা অসমীয়াত কাৰ্যকৰী দ্ৰব্য বুলি কোৱা হয়। কাৰ্যকৰী দ্ৰব্যটো ভাঙি যায় নহয় বা জোৰা লাগে। এতিয়া 2 নম্বৰটো কৈছে ভেক্টৰছ। ভেক্টৰৰ বিষয়ে মই অলপমান পঢ়ি আহিছোঁ আমি যে ভেক্টৰ বুলি কওঁতে আমাৰ ক্লনিং ভেক্টৰৰ কথা কৈছে। প্লাজমিড হওক, বেক্টেৰিওফেজ হওক, এতিয়া বেক্টেৰিয়েল আৰ্টিফিচিয়েল ক্ৰোমোজোম এইটো এটা ভেক্টৰ হয়। নেক্সট এইটো কৈছে যে বেক্টেৰিওফেজ এইটো এটা ভেক্টৰ হয়। বেক্টেৰিওফেজৰ DNA ডালো আমাৰ ক্লনিং ভেক্টৰ হিচাপে কাম কৰে। নেক্সট হ'ল host organism or competent host cells, উপযুক্ত পোষক দেহ, অৰ্থাৎ যিটো সেলৰ ভিতৰত তোমাৰ DNA ডাল তোমাৰ আৱশ্যকীয় ফৰেন জিনটো তুমি ইনসাৰ্ট কৰিব বিচাৰা বা ক্লোনিং কৰা জিনটো তুমি ইনসাৰ্ট কৰিব বিচাৰা, সেই জীৱ দেহটোক বা অৰ্গেনিজমটোক আমি হোষ্ট সেল বা হোষ্ট অৰ্গেনিজম বুলি কোৱা হয়। যদি বেক্টেৰিয়াৰ ক্ষেত্ৰত হয় হোষ্ট সেল বুলি কোৱা হয়, বিকজ বেক্টেৰিয়াবিলাকৰ এটা এটা সেলে এটা এটা অৰ্গেনিজম হয়। আৰু বাকী মাল্টিচেলুলাৰ অৰ্গেনিজমবিলাকৰ ক্ষেত্ৰত আমাৰ হোষ্ট অৰ্গেনিজম বুলি কোৱা হয়। এইটো বেক্টেৰিয়া। নেক্সট আমি আহিলোঁ টুলছ অফ ৰিকম্বিনেণ্ট DNA টেকনলজিৰ ভিতৰত আমি এনজাইমত আহিলোঁ। এনজাইমবিলাক আকৌ তাৰ কামৰ ওপৰত বেছ কৰি based on their functions they are divided into 4 types and these are enzymes of RDT, অৰ্থাৎ recombinant DNA technology বা পুনৰ্গঠিত DNA কৌশল আহিলা যিবিলাক আছে তাৰ এনজাইম। এইবিলাক এনজাইম অকল এইবিলাকত ব্যৱহাৰ কৰা হয় এইটো কাম। এতিয়া প্ৰথমটো হ'ল লাইজিং এনজাইমছ, অপঘটনকাৰী বা বিধ্বংসী। এতিয়া অপঘটনকাৰী বা বিধ্বংসী বুলি এইকাৰণে কৈছে যে ইহঁতি সেল ৱাল ধ্বংস কৰে, সেল ৱালবিলাক ডেষ্ট্ৰয় কৰি দিয়ে। বেক্টেৰিয়াৰ ক্ষেত্ৰত হওক বা অন্য প্লেণ্ট সেলৰ ক্ষেত্ৰত হওক সেল ৱালটো ধ্বংস কৰে। এনিমেলৰ ক্ষেত্ৰত সেল ৱাল নাথাকে। এতিয়া আহিলোঁ এই লাইজিং এনজাইমবিলাকক আকৌ বিভিন্ন ধৰণৰ ভাগ কৰা হৈছে। এতিয়া বেক্টেৰিয়াৰ সেল ৱাল যদি ভাঙে সেইবিলাক এনজাইমক কয় লাইসোজাইম বুলি। তাৰপিছত প্লেণ্ট সেল ৱাল যদি ভাঙে সেইবিলাকক চেলুলোজ বুলি কয়। আৰু যদি ফাংগাছ অৰ্থাৎ ভেঁকুৰবিলাকৰ সেল ৱাল যদি ভাঙে সেইবিলাক এনজাইমক কাইটিনেজ বুলি কোৱা হয়। তো টাইপছ ডিপেণ্ডিং অন দ্য টাইপছ অফ অৰ্গেনিজমছ দে আৰ ডিভাইডেড ইনটু 3 টাইপছ। আকৌ ডিপেণ্ডিং অন দ্য হোৱাট টাইপ অফ biochemical compound or what type of molecule they destroy, they are divided into these 4 types: protease, ribonuclease, amylase and lipase. protease মানে যিবিলাকে প্ৰটিন ধ্বংস কৰে, বিশেষকৈ সেল সাৰ্ফেচত যদি প্ৰটিন থাকে সেই প্ৰটিনবিলাক ডেষ্ট্ৰয় কৰি সেল মেম্ব্ৰেনত থকা প্ৰটিন ডেষ্ট্ৰয় কৰিব পাৰে, তো এইবিলাকক প্ৰটিয়েজ বুলি কোৱা হয়। ৰাইবনিউক্লিয়াছবিলাকে ৰাইবনিউক্লিক এচিড, বিশেষকৈ ডিঅক্সিৰাইবনিউক্লিক এচিড বা নিউক্লিক এচিডবিলাক ধ্বংস কৰিব পাৰে। তাৰপিছত এমাইলেজবিলাকে কি কৰে, কাৰ্বহাইড্ৰেটছবিলাক বিশেষকৈ পলিছেকাৰাইডছবিলাক, ষ্টাৰ্চ হওক চেলুলোজ হওক, বিশেষকৈ চেলুলোজটো এটা এমাইলেজ এনজাইম বুলি ক'ব পাৰোঁ। এমাইলেজবিলাকে কাৰ্বহাইড্ৰেটছবিলাক ধ্বংস কৰে, ডেষ্ট্ৰয় কৰে। লাইপেজবিলাকে লিপিডবিলাক বা আমাৰ স্নেহ পদাৰ্থবিলাক ধ্বংস কৰে। এতিয়া আহিলোঁ ক্লিভিং এনজাইমছ বা বিচ্ছেদনকাৰী উৎক্ষেপক। ক্লিভিং মানে কাটি দিয়া, মাজতে ফালি দিয়া বা ছিঙি দিয়া, বিচ্ছেদন কৰা। তো বিচ্ছেদনকাৰী এনজাইমবিলাক আকৌ 2 ধৰণৰ আছে, এক্সোনিউক্লিয়েজ আৰু এণ্ডোনিউক্লিয়েজ। একচুৱেলি বিচ্ছেদনকাৰী এনজাইমবিলাকক আমি নিউক্লিয়েজ বুলি ক'বও পাৰোঁ। নিউক্লিয়েজ মানে যিবিলাকে নিউক্লিক এচিডবিলাক মানে কাটি দিয়ে, মানে নিউক্লিক এচিডবিলাক বান্ধনিবিলাক ছিঙি দিয়ে, ফস্ফোডাইএষ্টাৰ বান্ধনিবিলাক ছিঙি দিয়ে। তো এক্সোনিউক্লিয়েজ আৰু এণ্ডোনিউক্লিয়েজ, আমি ইয়াৰ বিষয়ে অলপ ডিটেইলছ পঢ়িম পিছত। এণ্ডোনিউক্লিয়েজৰ আকৌ 3 ধৰণৰ টাইপ আছে, টাইপ 1, টাইপ 2 আৰু টাইপ 3।
নেক্সট আহিলোঁ পলিমেৰাইজিং এনজাইমছ। পলিমেৰাইজিং এনজাইমছ অসমীয়াত বহুযোগীকৰণ উৎসেচক, অৰ্থাৎ যিবিলাক এনজাইমে DNA পলিমাৰাইজেশ্যন কৰে। অৰ্থাৎ DNA যেতিয়া আমি এপ্লিকেশ্যন পঢ়োঁ, এপ্লিকেশ্যনত কি হয়, এপ্লিকেশ্যনত লেগিং ষ্ট্ৰেণ্ড আৰু লিডিং ষ্ট্ৰেণ্ডত DNA পলিমেৰাইজে নিউক্লিঅটাইডবিলাক এড কৰি যাই থাকে, অৰ্থাৎ পলিমেৰাইজেশ্যন কৰি গৈ থাকে। নিউক্লিঅটাইড এডিশ্যন অফ নিউক্লিঅটাইডছ ইজ অলছ' নন এজ পলিমেৰাইজেশ্যন। চ' বহুযোগীকৰণ বুলি কোৱা হয় অসমীয়াত, নিউক্লিঅটাইডবিলাক যদি এড কৰা হয়। তো সেই এক্সাম্পল ইয়াতে দিয়া হৈছে যে থাৰ্মোষ্টেবল DNA পলিমেৰেজ। থাৰ্মোষ্টেবল বা ষ্টেবল বুলি কোৱা হয়। থাৰ্মোষ্টেবল মানে হ'ল আমাৰ যিবিলাক এনজাইমে হাই টেম্পাৰেচাৰতো ডেষ্ট্ৰয় নহয়, ছাৰ্ভাইভ কৰি থাকিব পাৰে, এনজাইমবিলাক এক্টিভ হৈ থাকিব পাৰে, কাৰ্যকৰী হৈ থাকিব পাৰে, সেইবিলাকক কোৱা হয় থাৰ্মোষ্টেবল DNA পলিমেৰেজ। এক্সাম্পল হিচাপে টেক পলিমেৰেজ। টেক পলিমেৰেজটো জেনেৰেলি PCRত ব্যৱহাৰ কৰা হয়। PCRটো ৰিকম্বিনেণ্ট DNA টেকনলজিৰ এটা পাৰ্ট। নেক্সট আহিলোঁ জইনিং এনজাইমছ বা সংযোগকাৰী উৎসেচক। জইনিং এনজাইমৰ ভিতৰত আমাৰ লাইগেজ যিবিলাক এনজাইম আছে, তোমালোকে এনজাইম ক্লাছিফিকেশ্যনত পঢ়িছা, অক্সিডোৰিটাকডেজ, ট্ৰান্সফাৰেজ, লাইগেজেছ, লাইগেজেছ। গতিকে লাইগেজেছটো এটা এনজাইম হয় যিবিলাক কি কৰে, ফস্ফোডাইএষ্টাৰ বান্ধনি জোৰা লগাব পাৰে নিউক্লিক এচিডৰ নিউক্লিঅটাইডবিলাকৰ মাজত। তো এক্সাম্পল হিচাপে T4 DNA লাইগেজ। এতিয়া আহিলোঁ ৰেষ্ট্ৰিকশ্যন এনজাইম কাক বোলে। ৰেষ্ট্ৰিকশ্যন এনজাইমটো হ'ল মেইন বস্তু আমাৰ উৎসেচকবিলাকৰ ভিতৰত। ৰেষ্ট্ৰিকশ্যন এনজাইম দুই ধৰণৰ থাকে। আমি ইয়াৰ আগত যিটো পঢ়িলোঁ ক্লিভিং এনজাইমছ, তো ৰেষ্ট্ৰিকশ্যন এনজাইম ইজ অলছ' ক্লিভিং এনজাইম, অৰ্থাৎ ই বিচ্ছেদন কৰিব পাৰে। These are enzymes which are used for cutting the DNA at specific locations. They are known as molecular scissors or chemical scalpel. যিবোৰ উৎসেচক জিনীয় অভিযন্ত্ৰণ পদ্ধতিত DNAৰ কোনো এটা নিৰ্দিষ্ট অংশত কাটি টুকুৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেইবোৰকে ৰেষ্ট্ৰিকশ্যন উৎসেচক বোলে। ইয়াক আণৱিক কেঁচি বা ৰাসায়নিক স্কেলপেল বুলিও কোৱা হয়। এতিয়া ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে জেনেটিক ইঞ্জিনিয়াৰিঙত ব্যৱহাৰ কৰা হয়, আৰু সেইবিলাকে কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, DNAৰ কোনো এটা নিৰ্দিষ্ট অংশ স্পেচিফিক লোকেশ্যনত কাটি টুকুৰা কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। য'তে ত'তে নাকাটে, স্পেচিফিক অংশতহে কাটে, আৰু সেইবোৰক ৰেষ্ট্ৰিকশ্যন এনজাইম বুলি কোৱা হয়। ইয়াৰ আন এটা নাম মলিকুলাৰ চিছৰ, অসমীয়াত আণৱিক কেঁচি, বা কেমিকেল স্কেলপেল বা ৰাসায়নিক স্কেলপেল বুলিও কোৱা হয়। পৰীক্ষাত আণৱিক কেঁচি বুলিলে কি বুজা বুলি ক'লে আমি ৰেষ্ট্ৰিকশ্যন এনজাইমৰ ডেফিনেশ্যনটো দিলে। ইয়াতে চিম্পলি মই দেখাই দিছোঁ যে DNA এডাল হয় 5' to 3' এডাল ষ্ট্ৰেণ্ড, 5' to 3', নেক্সট ট্ৰেন্ড ষ্ট্ৰেণ্ড। এডালক যদি আমি মাজতে কাটি দিওঁ, এডাল সূত্ৰত কাটিছে, এডাল ষ্ট্ৰেণ্ডত কাটিছে, ওপৰডালত কাটিছে, কাটাৰ ফলত কি হৈছে, এডাল ওলাই গৈছে। আৰু এই যিটো ৰাউণ্ড কালাৰৰ ব্লু কালাৰৰ ষ্ট্ৰাকচাৰ আছে, এইটো ৰেষ্ট্ৰিকশ্যন এনজাইম। এতিয়া ৰেষ্ট্ৰিকশ্যন এনজাইমৰ নামাকৰণ কেনেকৈ কৰা হয়, নমেনক্লেচাৰ কেনেকৈ কৰা হয়, সেইটো অলপ পঢ়োঁ। দ্য কনভেনশ্যন ফৰ নেমিং দিছ এনজাইমছ ইজ দ্য ফাৰ্ষ্ট লেটাৰ অফ দ্য নেম comes from the genus name of organisms, and second two letters come from the genus name of organisms, and second two letters come from the species of the prokaryotic cell from which they are isolated. Example, Eco R1 comes from Escherichia coli RY13. In Eco R1, the letter R is derived from the name of strain. Roman numbers following the names indicate the order in which the enzymes were isolated from the strain of bacteria. Restriction enzymes belongs to the class of enzyme known as nucleases. অসমীয়াত পঢ়ি দিছোঁ, ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ নামাকৰণ। প্ৰচলিত নামাকৰণ পদ্ধতি মতে এই উৎসেচকসমূহৰ নামৰ প্ৰথম আখৰটো জীৱটোৰ গণৰ নামৰ পৰা আহে, যিটো জীৱত ইয়াক পোৱা গৈছে, আৰু দ্বিতীয় দুটা আখৰ সেই জীৱটোৰ প্ৰজাতিৰ নামৰ পৰা আহে। কাৰণ সকলোবোৰ ৰেষ্ট্ৰিকশ্যন উৎসেচকে প্ৰকোষ কেন্দ্ৰীয় জীৱৰ কোষতহে পোৱা যায়, বেছিভাগ, আৰু সকলোবোৰ নহয়। উদাহৰণস্বৰূপে এস্কেৰিচিয়া কলাই, এইটো এটা বেক্টেৰিয়া হয়। এই বেক্টেৰিয়াটোৰ নামৰ বেক্টেৰিয়াৰ আকৌ বিভিন্ন ধৰণৰ উপপ্ৰজাতি থাকে। এস্কেৰিচিয়া কলাইটোতো এটা বেক্টেৰিয়াৰ প্ৰজাতি হয়, তাৰ আকৌ কিছুমান উপপ্ৰজাতি থাকে। এই উপপ্ৰজাতি বা ষ্ট্ৰেইন বুলি কয় ইংলিছত। সেই ষ্ট্ৰেইন এটা আছে, RY13 নামৰ এটা প্ৰজাতি আছে, তাৰ নামৰ পৰা আহৰণ কৰা ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ নাম হ'ল ইকো R1। ইকো R1টো এটা এনজাইম হয়, যিটো এস্কেৰিচিয়া কলাই নামৰ বেক্টেৰিয়াটোৰ পৰা আহৰণ কৰা হৈছে। এনেধৰণৰ উৎসেচকৰ নাম যি বেক্টেৰিয়াৰ পৰা সংগ্ৰহ কৰা হয়, সেই বেক্টেৰিয়াটোৰ নাম আৰু সঁচৰ লগত সংগতি ৰাখি কৰা হয়।
নাম মানে হ'ল আমাৰ জেনাছ নামটো, হচ মানে তাৰ স্পেচিছ নামটো বা প্ৰজাতিৰ নামটোৰ পৰা সংগ্ৰহ কৰা হয়। আৰ আখৰটো বেক্টেৰিয়াটোৰ সঁচৰ পৰা উৎপত্তি হৈছে আৰু ৰোমান সংখ্যাটো হ'ল বেক্টেৰিয়াটোৰ সঁচৰ পৰা আহৰণ কৰা উৎসেচকসমূহৰ ক্ৰমিক সংখ্যা। আৰ যিটো আছে সেই বেক্টেৰিয়াটোৰ ষ্ট্ৰেইনটোৰ নাম হয়, বেক্টেৰিয়াটোৰ সঁচটোৰ নাম হয়। এস্কেৰিচিয়া কলাই বেক্টেৰিয়াৰ আকৌ বহুত প্ৰজাতি আছে, তাৰ ভিতৰত আৰ এটা প্ৰজাতি হয়। আৰু যিটো সংখ্যা আছে RY 13, সেই 13টো হ'ল বেক্টেৰিয়াটোৰ আহৰণ কৰা উৎসেচকসমূহৰ ক্ৰমিক সংখ্যা, অৰ্থাৎ কিমানটা উৎসেচক সেই বেক্টেৰিয়াটোৰ দেহৰ পৰা আহৰণ কৰা হৈছে, নাম্বাৰ। ৰেষ্ট্ৰিকশ্যন উৎসেচকসমূহৰ উৎসেচক শ্ৰেণী বিভাজনৰ নিউক্লিয়েজেছ শ্ৰেণীত পৰে। নিউক্লিয়েজেছ এটা ভাগ হয়, ক্লাছ হয়। ৰেষ্ট্ৰিকশ্যন উৎসেচকসমূহৰ যিটো 6টা ক্লাছ আছে, অক্সিডো ৰিডাক্টেজ, ট্ৰেন্সফাৰেজ, লাইজেছ, লাইগেজেছ, এইকেইটাৰ ভিতৰত হাইড্ৰলেজেছ বুলি এটা আছে ক্লাছ। সেই হাইড্ৰলেজেছৰ আণ্ডাৰত নিউক্লিয়েজেছ নামৰ এটা শ্ৰেণী আছে, তাৰ আণ্ডাৰত ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাক পৰে। ৰেষ্ট্ৰিকশ্যন এনজাইমৰ নামাকৰণটো কেনেকৈ কৰা হয় সেইটো মই এটা চিম্পলি বুজাই দিছোঁ, এটা এক্সাম্পল হিচাপে লৈ। ইকো-R1 নামৰ এটা ৰেষ্ট্ৰিকশ্যন এনজাইম আছে। এই ইকো-R1 নামৰ ৰেষ্ট্ৰিকশ্যন এনজাইমটোৰ যিটো প্ৰথম লেটাৰটো আছে, প্ৰথম শব্দটো আছে, সেইটো এস্কেৰিচিয়া কলাই বেক্টেৰিয়াটোৰ জেনাছ নাম, গণৰ নামটো হ'ল এস্কেৰিচিয়া। এই গণৰ নামৰ প্ৰথম আখৰটোৰ পৰা আহিছে ই। এইটো হ'ল চাইণ্টিফিক নেম অফ বেক্টেৰিয়া ফ্ৰম হুইচ এনজাইম ৱাজ আইচলেটেড, যিটো বেক্টেৰিয়াৰ পৰা আমি মানে এনজাইমটো উৎসেচকটো মানে আহৰণ কৰিছিলোঁ, সেই বেক্টেৰিয়াটোৰ বৈজ্ঞানিক নাম। সেই বৈজ্ঞানিক নামটোৰ গণৰ নামৰ প্ৰথম আখৰটোৰ পৰা ইটো লোৱা হৈছে, আৰু প্ৰজাতি বা স্পেচিছ নেমৰ প্ৰথম দুটা আখৰ চি আৰু অ'ৰ পৰা CO লোৱা হৈছে, কলাইৰ পৰা। তাৰপিছত আৰটো লোৱা হৈছে RY 13 ষ্ট্ৰেইন নেম অফ বেক্টেৰিয়া, বেক্টেৰিয়াটোৰ সঁচৰ নাম। তাৰপিছত 1, এইটো ৰোমান 1 হয়, আই নহয়। ৰোমান 1টো লোৱা হৈছে ফাৰ্ষ্ট অৰ্ডাৰ, অৰ্থাৎ অৰ্ডাৰ নেম অফ আইচলেটেড এনজাইম, অৰ্থাৎ প্ৰথম আইচলেট কৰা হৈছে এই এনজাইমটো, সেইকাৰণে সেইটো ফাৰ্ষ্ট অৰ্ডাৰত ৰখা হৈছে। এতিয়া আহিলোঁ যে ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে আমাৰ প্ৰক্ৰিয়েটিক চেলবিলাকতহে থাকে, ইউকেৰিয়োটিক চেলবিলাকত বেছি নাথাকে। কাৰণটো কিয় নাথাকে সেইটো ডেফিনেশ্যনটো দিয়া হৈছে। ইউকেৰিয়োটিক চেলছ ডু নট হেভ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়েজেছ as the DNA molecules of eukaryotes are heavily methylated. শংকুকেন্দ্ৰীয় কোষৰ DNA অণুসমূহ গধুৰভাৱে মিথাইলেটেড হোৱা বাবে ইয়াত ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়েজ উৎসেচক নাথাকে। এতিয়া আমি জানো যে ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে DNA বিলাক বা RNA বিলাকৰ ফস্ফোডাইএষ্টাৰ বান্ধনীডাল ছিঙি দিয়ে, ফস্ফোডাইএষ্টাৰ বান্ধনীত কাটে। গতিকে এইডাল যদি DNA হয়, DNA ডালৰ দুডাল ষ্ট্ৰেণ্ড আছে, সেই ষ্ট্ৰেণ্ডডালৰ ফস্ফোডাইএষ্টাৰ বণ্ডবিলাক আছে। এই ফস্ফোডাইএষ্টাৰ বণ্ডটোত ভাঙিব লাগিলে ফস্ফোডাইএষ্টাৰ বণ্ডটো ফ্ৰীলি থাকিব লাগিব। যদি তাত মিথাইল গ্ৰুপ লাগি থাকে বা কাষত মিথাইল গ্ৰুপ থাকে, তেনেহ'লে CH3 গ্ৰুপ থাকে, তেনেহ'লে এনজাইমটোৱে সেই DNAডাল কাটিব নোৱাৰে। এইটো হ'ল আমাৰ শংকুকেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত, ইউকেৰিয়োটিক চেলৰ ক্ষেত্ৰত হেভিলি মিথাইলেটেড হৈ থাকে, বহুত মিথাইল গ্ৰুপ লাগি থাকে। আৰু বেক্টেৰিয়াৰ ক্ষেত্ৰতো কেতিয়াবা কেতিয়াবা কি হয়, মিথাইলেটেড DNA পোৱা যায়। যেতিয়া বেক্টেৰিয়াৰ দেহত ফৰেইন DNA সোমোৱা যায়, বিশেষকৈ বেক্টেৰিঅ'ফেজ নামৰ ভাইৰাছবিলাকে যদি বেক্টেৰিয়া আক্ৰমণ কৰে, এইটো বেক্টেৰিঅ'ফেজ হয়, এইটো বেক্টেৰিয়া হয় ডাঙৰ, য়েল্ল' কালাৰটো বেক্টেৰিঅ'ফেজ। এই বেক্টেৰিঅ'ফেজটো যেতিয়া নিজৰ DNAডাল সোমোৱাই দিয়ে, আনমিথাইলেটেড DNA যদি সোমোৱাই দিয়ে, তেতিয়াহ'লে কি হয়, বেক্টেৰিয়া বডিটো ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ থাকেই, সিহঁতি কি কৰে, এই তাৰ বেক্টেৰিয়াফেজৰ DNAডাল লাইচিছ কৰি দিয়ে, ধ্বংস কৰি দিয়ে, ডেষ্ট্ৰয় কৰি দিয়ে। তাৰ ফলত বেক্টেৰিয়াটোৰ দেহৰ কোনো ক্ষতি নহয়। এতিয়া এণ্ডোনিউক্লিয়াছবিলাকে তাৰ নিজৰ DNAডাল কাটিব নোৱাৰে। কাৰণটো হ'ল তাৰ নিজৰ DNAডাল মিথাইলেজ নামৰ এনজাইমবিলাকে কি কৰে, মিথাইল গ্ৰুপ এড কৰি থৈ দিয়ে। M দিয়া আছে মানে এইডাল মিথাইল গ্ৰুপ, আৰু এইডাল হ'ল মিথাইলেটেড DNA। মিথাইলেটেড DNA হৈ থকাৰ কাৰণে নিজৰ এণ্ডোনিউক্লিয়াছেও নিজৰ DNAডাল কাটিব নোৱাৰে। এতিয়া আহিলোঁ ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ প্ৰকাৰ, টাইপছ অফ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ। ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ আমি অলৰেডি কৈ আহিছোঁ যে দুই ধৰণৰ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ পোৱা যায়, এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছ। এক্সো মিন বাহিৰ, এণ্ডো মিনছ ভিতৰ। এতিয়া এণ্ডোনিউক্লিয়াছ এক্সোনিউক্লিয়াছ কিয় কোৱা হয় আমি পঢ়োঁ। Exonuclease, it removes nucleotides from the end of the DNA, either 5' or 3' in one strand of the duplex.
An exonuclease removes from one nucleotide at a time from the end of the DNA molecule, it does not produce internal cuts in the DNA. অসমীয়াত কি কৈছে এক্সোনিউক্লিয়াছে এডাল ডিএনএৰ সূত্ৰৰ মূৰৰ অংশ 5 প্ৰাইম অথবা 3 প্ৰাইমৰ পৰা নিউক্লিওটাইডৰ ক্ৰমসমূহ বিচ্ছিন্ন কৰে। অৰ্থাৎ এডাল যদি ডিএনএ হয় ডিএনএ ডালৰ যিকোনো এডাল সূত্ৰত কি কৰিব 5 প্ৰাইম 3 প্ৰাইমৰ পৰা মূৰৰ অংশৰ পৰা অৰ্থাৎ দুই সাইডৰ পৰা নহয় যিকোনো এটা অংশৰ পৰা আইদাৰ 5 প্ৰাইম আৰু 3 প্ৰাইম মূৰৰ অংশৰ পৰা কি কৰিব নিউক্লিওটাইডৰ ক্ৰমবিলাক নিউক্লিওটাইড সিকোয়েন্সবিলাক ছিঙি দিব। এটা নিউক্লিয়াছে এটা সময়ত এডাল ডিএনএ সূত্ৰৰ মূৰৰ অংশৰ পৰা এটা নিউক্লিওটাইড বিচ্ছিন্ন কৰে। অৰ্থাৎ এটা এন্ডোনিউক্লিয়াছ এনজাইমে এটা সময়ত এডাল ডিএনএ সূত্ৰৰ মূৰৰ অংশৰ পৰা মাত্ৰ এটা নিউক্লিওটাইডহে ওলাব পাৰে। উদাহৰণস্বৰূপে লেমডা এক্সোনিউক্লিয়াছ ফৰ ৰিমুভেল অফ নিউক্লিওটাইডছ ফ্ৰম 5 প্ৰাইম এণ্ডছ। লেমডা এক্সোনিউক্লিয়াছ নামৰ এটা এনজাইম আছে যিটোৱে কি কৰে 5 প্ৰাইম মূৰৰ পৰা কি কৰে নিউক্লিওটাইডবিলাক বিচ্ছিন্ন। তো এডাল ডিএনএ যদি আমি চাই 5 প্ৰাইমৰ পৰা এইখিনি কাটি ওলাই লৈ গৈ আছে। এটা 5 প্ৰাইম 3 প্ৰাইম এইখিনি থাকি গ'ল। এতিয়া আহিলো এন্ডোনিউক্লিয়াছ। ইট কাটস এট স্পেচিফিক পজিশন উইদিন দ্য ডিএনএ। ই আকৌ ডিএনএৰ মাজত এটা স্পেচিফিক পজিশন বা নিৰ্দিষ্ট অংশতহে বিশেষ অংশতে কাটিব পাৰে। ইট প্ৰডিউচেছ ইণ্টাৰনেল কাটস কল্ড ক্লিভেজ ইন ডিএনএ মলিকুলছ। ই ডিএনএ অণুৰ মাজত কাটে বাবে ইয়াক ক্লিভেজ বুলি কোৱা হয়। ডিএনএ অণুৰ মাজত কাটে সিকুৱেন্সডালৰ মাজত কাটে মূৰৰ অংশত নাকাটে। সাম এন্ডোনিউক্লিয়াছেছ ক্লিভ অনলি ওৱান অফ দ্য টু ষ্ট্ৰেণ্ডছ অফ দ্য ডিএনএ ডুপ্লেক্স। কিছুমান এন্ডোনিউক্লিয়াছে ডিএনএ সূত্ৰৰ ভিতৰত যিকোনো এডালহে কাটে। ডিএনএ দুডাল সূত্ৰ থাকে আমি জানো, তো ডিএনএ দুডাল সূত্ৰৰ ভিতৰত যিকোনো এডালত কাটে। এডালত কাটিলে আমি সাধাৰণতে ইয়াক নিক্স বুলি কোৱা হয়। সাচ কাটস আৰ ইউজুৱেলি ন'ন এজ নিক্স। যদি দুডালত কাটে আমি ক্লিভেজ বুলি কওঁ, এডালত কাটিলে নিক্স বুলি কোৱা হয়। ইন কন্ট্ৰাষ্ট মেনি এন্ডোনিউক্লিয়াছেছ ক্লিভ both the strands of DNA. Many of such endonucleases cleave DNA molecule at random sites. কিছুমান এন্ডোনিউক্লিয়াছে ডিএনএ দুডাল সূত্ৰৰ ভিতৰত যিকোনো এডালতে কাটে ইয়াক নিক্স বোলে। উদাহৰণস্বৰূপে এস্পাৰগিলাছ অৰাইজাৰ পৰা পোৱা এছআই নিউক্লিয়াছ। এই যিবিলাকে এডাল সূত্ৰত কাটে নিক্স সৃষ্টি কৰে সেইবিলাক এনজাইমৰ এক্সাম্পল হ'ল এছআই নিউক্লিয়াছ। এইটো এছআই নহয় S1 নিউক্লিয়াছ। S1 নিউক্লিয়াছটো এস্পাৰগিলাছ অৰাইজাৰ নামৰ বেক্টেৰিয়াৰ পৰা লোৱা হৈছে। তাৰপিছত কৈছে কি যে অন্যহাতে বেছিভাগ এন্ডোনিউক্লিয়াছে ডিএনএ দুডাল সূত্ৰত কাটে। বেছিভাগ যিবিলাক এন্ডোনিউক্লিয়াছ এনজাইম আছে সেইবিলাকে বোথ ষ্ট্ৰেণ্ডত কাটে। ই সাধাৰণতে ডিএনএ অণুৰ মাজৰ যিকোনো ঠাইত কাটে। মাজত কাটিব, যিকোনো ঠাইত কাটিব, মূৰৰ অংশত নাকাটে। উদাহৰণস্বৰূপে গৰুৰ অগ্নাশয়ৰ পৰা পোৱা ডিএনএজ 1 ডেট ইজ ডিঅক্সিৰাইবোনিউক্লিয়াছ 1। কাউ পেংক্ৰিয়াছ গৰুৰ অগ্নাশয় গ্ৰন্থিৰ পৰা এইটো ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ পোৱা যায়। এইটোৰ নাম হ'ল ডিএনএজ 1 বা ডিঅক্সিৰাইবোনিউক্লিয়াছ 1। এতিয়া আহিলো ৰেষ্ট্ৰিকশ্যন এনজাইমে কেনেকৈ ডিএনএ বিলাক কাটে। এতিয়া প্ৰথমটোত আমি যদি চাওঁ ইয়াতে এডাল ডিএনএ দেখুওৱা গৈছে আৰু এইটো ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ। এটা কেঁচিৰ নিচিনা একোৱা দেখুওৱা হৈছে যে যাতে এইটোৱে কাটিব পাৰে। ৰেষ্ট্ৰিকশ্যন এনজাইম যে মলিকুলাৰ স্কেলপেল আমি আণৱিক কেঁচি বুলি অলৰেডি কৈছোৱেই। চ' ডিএনএডাল যদি এনেকৈ কাটে তো প্ৰথম এডাল ষ্ট্ৰেণ্ডত কাটিলে নিক বুলি কয়, দুডাল ষ্ট্ৰেণ্ডত কাটিলে ক্লিভেজ বুলি কোৱা হয়। চ' এইটো এডাল ষ্ট্ৰেণ্ডত কাটিছে, দুডাল ষ্ট্ৰেণ্ডত কাটিছে। দুডাল ষ্ট্ৰেণ্ডত কাটিলে আমি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ পাম। এতিয়া আহিলো ডিফাৰেন্স বিটুইন ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়াছ এণ্ড এক্সোনিউক্লিয়াছ। এক্সোনিউক্লিয়াছ আৰু এন্ডোনিউক্লিয়াছৰ মাজত পাৰ্থক্য। এতিয়া প্ৰধান পাৰ্থক্য দুটামান দিয়া হৈছে। প্ৰথম পাৰ্থক্যটো হ'ল যে দিজ নিউক্লিয়াছেছ ক্লিভ বেছ পেয়াৰ্ছ অফ দ্য ডিএনএ টাৰ্মিনেল এণ্ডছ। ইহঁতে ডিএনএ সাৰক যুগ্মৰ প্ৰান্তীয় অংশত বিচ্ছিন্ন কৰে। এক্সোনিউক্লিয়াছবিলাকে মূৰৰ অংশত বিচ্ছিন্ন কৰে বা প্ৰান্তীয় টাৰ্মিনেল অংশত বিচ্ছিন্ন কৰে, মই অলৰেডি কৈছোৱেই। আৰু এন্ডোনিউক্লিয়াছবিলাকে দে ক্লিভ ডিএনএ এট স্পেচিফিক পইণ্টছ এক্সেপ্ট দ্য টাৰ্মিনেল এণ্ডছ। ডিএনএৰ মাজৰ যিকোনো অংশতে ই বিচ্ছিন্ন কৰিব পাৰে এক্সেপ্ট দ্য টাৰ্মিনেল এণ্ডছ, প্ৰান্তীয় অংশৰ বাহিৰে। দে এক্ট অন ছিংগল ষ্ট্ৰেণ্ডেড ডিএনএ অৰ গেপছ ইন ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ। ইহঁতে কি কৰে ছিংগল ষ্ট্ৰেণ্ডেড ডিএনএ বা ডিএনএ একক সূত্ৰিকাত কাটিব পাৰে। কিছুমান ছিংগল ষ্ট্ৰেণ্ডেড ডিএনএ থাকে বা দ্বি সূত্ৰিকাৰ মাজৰ অংশত গেপ যদি থাকে, দ্বি সূত্ৰিকা এডাল আছে তাৰ মাজত গেপ আছে, সেই গেপটো কাটি দিব পাৰে। দে ক্লিভ ওৱান ষ্ট্ৰেণ্ড অৰ বোথ ষ্ট্ৰেণ্ড অফ দ্য ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ। ইহঁতে ডিএনএ দুডাল দ্বি সূত্ৰিকাৰ এডাল বা দুইডাল সূত্ৰতে বিচ্ছিন্ন কৰিব পাৰে।
ইহঁতি সদায় এডাল সূত্ৰত কৰে বা দুডাল সূত্ৰৰ মাজৰ অংশত কৰিব আল্টিমেটলি এডালতে কাটিব ইহঁতি সদায় দুডালতো কাটিব পাৰে এডালতো কাটিব পাৰে দে মে কাট RNA ইহঁতে RNA কাটিবও পাৰে এণ্ডোনিউক্লিয়াছবিলাকে RNA কাটিবও পাৰে এতিয়া আহিলোঁ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে কেনেকৈ কাম কৰে বা তাৰ DNA যেতিয়া স্পেচিফিক পজিশ্যনত কাটে সেই পজিশ্যনটো কি বুলি কোৱা হয় আমি অলপমান পঢ়োঁ A class of restriction endonucleases cleaves DNA only within or near those sites which have specific base sequences. Such endonucleases are known as restriction endonucleases. And the sites recognized by them are called recognition sequences or recognition sites. Restriction endonuclease এনেকুৱা ধৰণৰ external endonuclease যিবোৰে কি কৰে DNA থকা এক নিৰ্দিষ্ট আৰু বিশেষ ক্ষাৰকীয় ক্ৰম মানে নাইট্ৰজেনযুক্ত ক্ষাৰকৰ ক্ৰম নাইট্ৰজেনাছ বেছৰ সিকুৱেন্স হয় অথবা তাৰ ওচৰে পাজৰে নিউক্লিঅটাইডত বিচ্ছিন্ন কৰে এটা ধৰা পাৰ্টিকুলাৰ সিকুৱেন্স আছে সেই সিকুৱেন্সটোক ৰিকগনিশ্যন সিকুৱেন্স বুলি কোৱা হয় অসমীয়াত অনুজ্ঞান ক্ৰম বুলি কোৱা হয় যি বিশেষ স্থানত ই কাটে তাক অনুজ্ঞান ক্ৰম বা ৰিকগনিশ্যন সিকুৱেন্স বুলি কোৱা হয় এইডাল যদি ডিএনএ হয় ডিএনএত এইটো এনজাইম হয় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ এনজাইম এইটো যদি ৰিকগনিশ্যন সিকুৱেন্স হয় কেতিয়াবা এইটো সিকুৱেন্সটোৰ মাজতে কাটিব কেতিয়াবা এই সিকুৱেন্সটোৰ পৰা অলপ ইফালে 5 প্ৰাইম ডিৰেকশ্যনত বা ইফালে 3 প্ৰাইম ডিৰেকশ্যনত কাটিব গতিকে যিটো স্থানত ৰেষ্ট্ৰিকশ্যন এনজাইম এণ্ডোনিউক্লিয়াছ এনজাইমটোৱে বাইণ্ড কৰে ৰিকগনাইজ কৰে ডিএনএটো সেই স্থানটোক ৰিকগনিশ্যন সিকুৱেন্স বা অনুজ্ঞান ক্ৰম বুলি কোৱা হয় এইটো এনজাইমে কাটি দিয়াৰ পিছত আমি দুডাল ডিএনএ পালোঁ The recognition sequence definition to di disu both the enzymes can cut phosphate bonds of nucleotides within both the strands of DNA and remove specific nucleotide sequence which is called recognition sequence or recognition site উভয় উৎকেচক মানে এণ্ডোনিউক্লিয়াছ আৰু এক্সোনিউক্লিয়াছ দুইটাৰ কথা কৈছে ডিএনএৰ উভয় সূত্ৰৰ দুইডাল সূত্ৰৰ নিউক্লিঅটাইড ক্ৰমৰ ফসফেট বন্ধন সেট কৰি নিউক্লিঅটাইড শৃংখলৰ বিশেষ আধাৰ ক্ৰম একোটা ডিএনএৰ পৰা বিচ্ছিন্ন কৰে অৰ্থাৎ পাৰ্টিকুলাৰ এটা সিকুৱেন্স কি কৰে কাটি উলিয়াই লৈ আহে ডিএনএ ডালৰ পৰা দুইটা এনজাইমে নিউক্লিঅটাইড শৃংখলৰ এনে ক্ৰম একোটাকে কি বুলি কোৱা হয় অনুজ্ঞান ক্ৰম বা ৰিকগনিশ্যন সিকুৱেন্স বুলি কোৱা হয় এতিয়া অনুজ্ঞান ক্ৰম বা ৰিকগনিশ্যন সিকুৱেন্স বিলাক ৰেষ্ট্ৰিকশ্যন এনজাইমৰ টাইপৰ ওপৰত ভিত্তি কৰি বা নামৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ হয় এতিয়া ইকোআৰ1 যিটো ৰেষ্ট্ৰিকশ্যন এনজাইম আছে তাৰ অনুজ্ঞান ক্ৰম বেলেগ হ'ব এতিয়া মই তিনিটা কলাম দিছোঁ প্ৰথমটোত উৎকেচকবিলাকৰ নাম দিয়া আছে সেকেন্ডটোত ৰিকগনিশ্যন সিকুৱেন্স বা অনুজ্ঞান ক্ৰম বাট এই উৎকেচকটো কোনটো উৎকেচকৰ কোনটো ৰিকগনিশ্যন সিকুৱেন্স আৰু বিচ্ছিন্ন কৰা স্থান আৰু এই সিকুৱেন্সটোকে ৰিপিট কৰি দিয়া হৈছে তাত এই সিকুৱেন্সটোৰ কোনটো অংশত কোন দুটা নিউক্লিঅটাইডৰ মাজত ৰেষ্ট্ৰিকশ্যন এনজাইমটোৱে কাটিব সেইটো ইয়াতে দেখুওৱা হৈছে তেতিয়া এইটো GAATTC সিকুৱেন্স আছে ইফালেও তলৰ ডালটো একে থাকিব উল্টা ফালৰ পৰা 5 প্ৰাইম GAATTC সিকুৱেন্স এই GAATTC সিকুৱেন্সৰ G আৰু A ৰ মাজত কাটে ইকোআৰ1 ৰেষ্ট্ৰিকশ্যন এনজাইম ঠিক তেনেকৈ এই দুটা এনজাইমৰো দিয়া হৈছে এতিয়া আহিলোঁ পেলিন্ড্ৰমিক সিকুৱেন্স অসমীয়াত পেলিন্ড্ৰমিক ক্ৰম বুলি কোৱা হয় পৰীক্ষাত আহিয়ে থাকে এইটো পেলিন্ড্ৰমছ ইন দ্য DNA are the group of letters that form the same words when read both forwarded and backward. Each restriction endonuclease has palindromic nucleotide sequence in the DNA. Palindromic ক্ৰম মানে হল DNA দুটা সূত্ৰত দুডাল সূত্ৰতে 5 প্ৰাইম 3 প্ৰাইম আৰু 3 প্ৰাইম 5 প্ৰাইম দুডাল সূত্ৰতে নিউক্লিঅটাইডৰ আধাৰ 5 প্ৰাইমৰ পৰা 3 প্ৰাইম ক্ৰমত থাকে আধাৰসমূহৰ এনে ক্ৰম এটা সূত্ৰত যদি বাওফালৰ পৰা 5 প্ৰাইম 3 প্ৰাইম ক্ৰমত পঢ়ি যোৱা হয় তেতিয়া অন্য সূত্ৰত এই 5 প্ৰাইম 3 প্ৰাইম ক্ৰম সোঁফালৰ পৰা পঢ়ি গ'লে মিলি যায় অৰ্থাৎ এই দুডাল সূত্ৰ থকা যদি আমি এইটো চাওঁ ইয়াতে 5 প্ৰাইম 3 প্ৰাইম আমি পঢ়ি গৈছোঁ GAATTC নেক্সট ডাল সূত্ৰটো সোঁফালৰ পৰা বাওফাললৈ পঢ়ি যাম 5 প্ৰাইম GAATTC আল্টিমেটলি গোটেই দুটা সিকুৱেন্স কি হয় একে হয় দেখাত উল্টা সাইডৰ পৰা পঢ়িলে গতিকে যি ক্ৰম উল্টাভাৱে পুনৰাবৃত্তি কৰে তাকে কি বুলি কোৱা হয় পেলিন্ড্ৰমিক ক্ৰম বুলি কোৱা হয় তো এইটো পেলিন্ড্ৰমিক ক্ৰমৰ সিঙ্গল স্ট্ৰেন্ডেড দিয়া হৈছে GAAAAG এটাৰ যদি উল্টা আমি চাওঁ GAAAAG ওলাব আচ্ছা এতিয়া আহিলোঁ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছৰ যিবিলাক টাইপ আছে সেই টাইপবিলাকৰ এক্সাম্পল মই দি দিছোঁ এণ্ডোনিউক্লিয়াছৰ টাইপ এইটো এনজাইমৰ টাইপ নহয় এণ্ডোনিউক্লিয়াছৰ টাইপ হয় তিনিটা টাইপ আছে টাইপ 1 টাইপ 2 টাইপ 3
টাইপ 1 এক্সাম্পল ইকো কে, ইকো বি, টাইপ 2 হিন্দী 2, টাইপ 3 ইকো P1, ইকো P15 এইবিলাক উচ্চাৰণ কৰোঁতেও কিছুমান নিয়ম আছে আমি ইকো কে বুলি উচ্চাৰণ কৰিব লাগিব এইটো হিন্দী 2 বুলি উচ্চাৰণ কৰিব লাগিব এনেকুৱা ধৰণৰ এতিয়া আহিলোঁ ৰেষ্ট্ৰিকশ্যন এনজাইমৰ ক্ৰিয়াবিধি কেনেকৈ কাম কৰে মেকানিজম অফ একশ্যন অৰ্থাৎ কেনেকৈ তাৰ কামবিলাক কৰে ৰেষ্ট্ৰিকশ্যন এনজাইমছ কাটছ দ্য ষ্ট্ৰেণ্ডছ অফ DNA at little away from the center of the palindromic sites but between the same two bases on the opposite strands leaving single stranded portions at the ends. The overhanging stretches thus produced and on each strand are called sticky ends. The sticky end অসমীয়াত লাগি ধৰা প্ৰান্ত বুলি কোৱা হয় লাগি ধৰা প্ৰান্তক কেনেকুৱা আমি পঢ়িম প্ৰথমতে ডেফিনেশ্যনটো পঢ়ি লওঁ যেতিয়া একেধৰণৰ ৰেষ্ট্ৰিকশ্যন উৎকেচকৰ দ্বাৰা DNA কাটা হয় তেতিয়া DNA টুকুৰাবোৰে একেধৰণৰ পেলিন্ড্ৰমত DNA তন্তুৰ ক্ৰমবোৰ এনেভাৱে খাপ খায় যে উভয় DNAৰ খাপ খোৱা তন্তুটো সাঁচত খাপ খাব পৰা গঠনৰ যেন দেখা যায় খাপ খোৱা তন্তু দুটাৰ আগ দুটাক লাগি ধৰা প্ৰান্ত বা ষ্টিকিয়েন বুলি কোৱা হয় ইয়াতে মই বুজি নাপাবা মই এইটো ছবিত দেখাই দি আছোঁ এই ছবিটো কিতাপত আছে NCERT কিতাপখনত ইংলিছ আছামিজ দুইখন কিতাপতে আছে এতে সিম্পলি মই বুজাই দিছোঁ দুডাল DNA আছে বেলেগ বেলেগ DNA দুইডাল DNA কে আমি এটা ৰেষ্ট্ৰিকশ্যন এনজাইম দিয়ে কাটিছোঁ এইটো হ'ল ইকো R1 আৰু আমি জানো যে ইকো R1 GAATT সিকুৱেন্সটোৰ G আৰু A ৰ মাজত কাটে ধৰা এইটো G আৰু A ৰ মাজত কাটি দিলে ইডালৰো G আৰু A ৰ মাজত কাটি দিলে তো G আৰু A ৰ মাজত কাটিলে GAATT সিকুৱেন্স আৰু GAATTC সিকুৱেন্স আৰু G আৰু A ৰ মাজত কাটি দিলে তেতিয়াহ'লে এনেকুৱা ধৰণৰ এটা অভাৰহেং ষ্ট্ৰেণ্ডছ এটা মূৰ মানে লাগি ধৰা প্ৰান্ত এটা পাম ইডালৰ সেনেকৈ লাগি ধৰা প্ৰান্ত পাম এই দুইডাল লাগি ধৰা প্ৰান্ত বা ষ্টিকি এণ্ড আমি যদি জোৰা লগাই দিওঁ তেনেহ'লে আমি কি হ'ব এডাল পুনৰ্গঠিত DNA বা ৰিকম্বিনেণ্ট DNA পাম অৰ্থাৎ পুনৰ্গঠিত DNA জোৰা লগাবৰ কাৰণে আচলতে ষ্টিকি এণ্ডবিলাক বনোৱা হয় যাতে মানে লাইগেশ্যনত ইজি হয় তো DNA টুকুৰাবোৰ লাগি ধৰা প্ৰান্তত জোৰা লাগে DNA fragments joined at sticky ends the steps in formation if এটা figure 2 this is steps in formation of recombinant DNA by action of restriction endonuclease enzyme EcoR1 restriction endonuclease EcoR1 enzyme উৎকেচকৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা পুনৰ্গঠিত DNA দশাসমূহ এইটো পৰীক্ষাত আহিয়ে থাকে যে যদি পৰীক্ষাত সোধে যে how restriction enzymes or restriction endonucleases work বা restriction উৎকেচকৰ ক্ৰিয়াবিধি লিখা তেনেহ'লে এইটো ছবি আঁকি কথাখিনি বুজাই দিলে হ'ব এতিয়া আহিলোঁ যিডাল DNA আমি কাটিলোঁ কটা DNA আমি কেনেকৈ আকৌ আমি প্লাজমিডত ভৰাম প্লাজমিডত আমি তাক লগাই দিম এইটো কাৰণে এতিয়া ধৰা আমি ক্ষুদ্ৰ DNA বা ফৰেন DNA এডাল লৈছোঁ এডাল একে ৰেষ্ট্ৰিকশ্যন উৎকেচকে দুয়োটা ক্ষুদ্ৰ DNA আৰু বাহক DNA নিৰ্দিষ্ট বিন্দুত কাটে তো এইটো ধৰা এডাল গোটেই দীঘল DNA লৈছোঁ দীঘল DNA আমাৰ গোটেইখিনি সিকুৱেন্স আমাক নালাগে পাৰ্টিকুলাৰ ধৰা অকণমান সিকুৱেন্স লাগে মাজৰ অংশখিনিহে ধৰা এইখিনি লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব DNA কাটিব লাগিব তো যিটো এনজাইম দি কাটিম সেইটো এনজাইম দি আকৌ আমি বাহক DNA বা প্লাজমিডটোক আমি কাটি ল'ম মাজত কাটি ল'লোঁ কাটি ল'লে প্লাজমিডটো চাৰ্কুলাৰ DNA আছিল এতিয়া লিনিয়াৰ নহ'লেও এনেকুৱা ধৰণৰ কাটা DNA হৈ যাব তাৰপিছত আমি যিটো টুকুৰা আমি ক্লোন কৰিব বিচাৰোঁ আমাৰ লাগে সেইটো টুকুৰা আমি কি কৰিম লাইগেজ এনজাইমৰ সহায়ত হেতে জইন লগাই দিম লাইগেজেজ জইন্স ফৰেন DNA টু প্লাজমিড লাইগেজ উৎকেচকে ক্ষুদ্ৰ DNA প্লাজমিডৰ সৈতে জোৰা লগায় লাইগেজ এনজাইমবিলাকৰ কামেই হ'ল জোৰা লগোৱা DNA বিলাক জোৰা লগাই দিয়ে ফস্ফোডাইষ্টাৰ বান্ধনীবিলাক এটি ফৰ্ম কৰি দিয়ে তাৰপিছত যিটো আমি প্ৰতিস্থাপক বুলি কোৱা হয় ট্ৰেন্সফৰ্মেণ্ট বুলি কোৱা হয় ইয়াতে তাৰমানে DNAটো ট্ৰেন্সফৰ্মেশ্যন কৰিলোঁ আমি ট্ৰেন্সফৰ্মেণ্ট বুলি কোৱা হয় এই ট্ৰেন্সফৰ্মেণ্টটো আমি কি কৰিম বেক্টেৰিয়া দেহত লাইক ই কলাই নামৰ বেক্টেৰিয়া দেহত আমি ভৰাই দিলোঁ সেইটো কোৱা হয় প্ৰতিস্থাপন বা ট্ৰেন্সফৰ্মেশ্যন বেক্টেৰিয়াটো ভৰাই দিয়াৰ পিছত বেক্টেৰিয়াটো মিডিয়াত ইনকুলেশ্যন কৰিব লাগিব মিডিয়াত যদি এৰি দিওঁ কালচাৰ মিডিয়াত কৰ্ষণ মাধ্যমত তাক বিকাশ হ'ব আৰম্ভ কৰিব কোষ বিভাজন আৰম্ভ হ'ব মাল্টিপ্লিকেশ্যন আৰম্ভ হ'ব এটা চেলৰ পৰা 1 লাখ চেল বা 1 কৰোৰ চেল হ'ব আৰু তেতিয়া আমাৰ DNAডালো কি হ'ব ৰেপ্লিকেশ্যন হ'ব কপি হ'ব আৰু তাৰ পৰা প্ৰটিন সিনথেসিস হ'ব তো এইটোৱে হ'ল ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন অফ ৰিকম্বিনেণ্ট DNA টেকন'লজি পুনৰ্গঠিত DNA কৌশলৰ এটা চিহ্নিত উপস্থাপন যে পৰীক্ষাত যদি আহে যে what do you mean by recombinant DNA technology or what are the use of recombinant DNA technology কেনেকৈ DNA recombinant DNA technology কাম কৰে সেই গোটেইখিনি চিহ্নিত
তথ্যচিত্ৰ তোমালোকে দিব পাৰিবা। তো আজিলৈ ইমানেই।